গাইছ পথাৰত ধান কাটিব আহি পেলাই এতিয়া ধান বিচৰি আছে কোনখিনি ধান মালিকে গম পোৱা নাই তাৰমানে ই আগতে পথাৰত আহি পোৱা নাই মানে আগতে আছিল বহুত আগতে কিন্তু ৰিচেণ্টলি 2-3 বছৰমান পথাৰত আহি পোৱা নাই গতিকে ইহঁতৰ কোনখিনি ধান সেইখিনি পাহৰিছে গতিকে সেই ধান বিচাৰি আছে গাইজ আপোনালোকক মই দেখুৱাইছিলোঁ এইখিনি ঠাইৰে ভুই ৰোৱা ভিডিঅ' দেখুৱাইছিলোঁ আপোনালোকৰ হয়তো মনত আছে মই আজি সেই একেখিনি ঠাইতে আহিছোঁ আজি ধান কাটিবলৈ আহিছোঁ আজি কেনেকৈ ধান কাটে কি কৰে সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম ময়ো নিজে কাটিবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব বহুত ভাল পাব কিন্তু হয়নে গম নাপা নেকি তই কিমান দিন অহা নাই এই পথাৰত অহা নাই কেইদিন পথাৰত কিমানমান দিন অহা নাই তহঁতৰ মাটিখন সেন্দি ভালকৈ চিন নাই আৰু এইখিনি হ'ব লাগে কাৰণ মই আছিলোঁ না যোৱা বছৰ মানে যেতিয়াই ৰুইছিল তেতিয়া আছিলোঁ এইখিনি এতে আছিল এইখিনি আৰু প্ৰথমতে কাটি থৈ দিছোঁ কি হয় দেখা যাওক ই যদিও পথাৰত অহা নাই ইয়াৰ কিন্তু এক্সপিৰিয়েঞ্চটো আছে বহুত তাৰমানে আগতে ই এতিয়া বৰ্তমান গুৱাহাটীত থাকে এতিয়া আগতে যেতিয়া গাঁৱতে আছিল তেতিয়া খুব খেতিৰ লগত জড়িত আছিল ই খুব জানে আৰু তাৰ লগত অলপমান তাৰ লগত কথা পাতিম মানে কেনেকৈ ধান কাটে তাৰ এক্সপিৰিয়েঞ্চটো অলপ ল'ম আপোনালোকে চাই থাকক ভাইজানে এই বছৰৰ প্ৰথমটো মুঠা বান্ধিলে সেইকাৰণে তাৰ অলপ তাৰমানে সোজা লাগিছে তথাপিও হৈছেনে ঠিকে আছে ঠিকে আছেনে ঠিকে চাব পাৰে প্ৰথমটো মুঠা কাটিছে প্ৰথম হিচাপে ঠিকে আছে প্ৰশ্ন কৰোঁ প্ৰশ্ন মানে সেই বিশেষ প্ৰশ্ন নহয় ধানৰ লগত জড়িত মানে কেইটামান থোক মিলি খালে এটা তাৰমানে মুঠা হয় কওকচোন অলপ কেইটামান থোক মিলি খালে এটা মুঠা হয় সকলো কথা নাই এইটো যদি ধান ভাল হৈছে চব মিলে ডাঙৰ আচ্ছা এইটো মোটামুটি 6-7 গজতে এটা মুঠা হ'ব আচ্ছা আৰু এতিয়া যদি চবটো সৰু আচ্ছা 10-15 আচ্ছা ঠিকেই আছে 10-15 চব লগ লাগি কাটলি এটা মুঠা হ'ব এইটো ঠিক আছে গাইজ চাব পাৰে কি সুন্দৰকৈ এই বছৰ প্ৰথম এক্সপিৰিয়েঞ্চ হিচাপে বহুখিনি ভালকৈ কাটি আছে চাব পাৰে অকণমান চাওকচোন বান্ধি কিনে আচ্ছা এইটো এটা মুঠা হ'ল আৰু হাল খোৱা নাই মুঠা এতিয়া হাতত নধৰে নাই আৰু আচ্ছা এনেকৈ দুডাল তলৰ পৰা শিপা আনি আচ্ছা এনেকৈ পিঁয়াজ দিব লাগে আৰু পিঁয়াজ দি কিনে আৰু অলপ ধৰিব যাব আচ্ছা টেকনিকটো গাইছ দেখিছেনে ভাল লাগিছে সেইটোৱে নিজৰ লগত কথা হাতত যিমান সিহঁতি ৰাখিব পাৰি আচ্ছা ডাঙৰ হ'ব মুঠাটো এটা মুঠা হ'ল ঠিক আছে বান্ধা মোচনটো অলপ কৈ দিয়কচোন মানে কেনেকৈ বান্ধে একো নাই একবাৰ চাই ল'লেই চবেই পাৰিব আচ্ছা দুডাল খেৰ বুলি লৈ কিনে এনেকৈ ধৰি এনেকৈ দি এনেকৈ আনি আচ্ছা এনেকৈ অলপ পানী এনেকৈ পেষ্টটো দিলি এই কামটো কিন্তু সকলোৱে নৰে যাৰ এক্সপিৰিয়েঞ্চ আছে সেই সকলোৱেহে পাৰে চাব পাৰে এনেকৈ এটা মুঠা হৈ গ'ল কিটিপ আছে যিয়ে অভ্যাস কৰে আৰু আগতে যাৰ হেৰি আছে সিহঁতে পাৰে আৰু কেইদিনমান প্ৰেক্টিচ কৰিব লাগিব সেইটো আমি আগতে কটা অভ্যাস আমাৰ ভাইজানৰ খুব বেছি এক্সপিৰিয়েঞ্চ আছে মই ক'লোঁ ইতিমধ্যে মই এইবোৰ ভিডিঅ' কৰি খুব বেছি ভাল পাওঁ যিহেতু মই খেতিৰ লগত জড়িত হৈ ভাল পাওঁ আগৰ পৰাই আমাৰ যিহেতু ঘৰত খেতি আছিল কিন্তু এতিয়া খেতিবিলাক নাই মাটিবিলাকো বিক্ৰী কৰি দিছে গতিকে খেতি কৰা নহয় মই এইবিলাকৰ লগত জড়িত হৈ খুব ভাল পাওঁ এই পথাৰৰ লগত জড়িত হৈ কিমান যে ভাল লাগে ন গাইজ আপোনালোকে বাৰু ধান কাটিব পাৰেনে কমেণ্ট কৰি জনাবচোন মই কিন্তু নোৱাৰোঁ আগতে এই আছিল বৰ্তমান যিহেতু এক্সপিৰিয়েঞ্চটো নাই ঘৰৰ ফালেও খেতি নাই গতিকে ধান চান কাটিব নাজানো তথাপিও মই আজি চেষ্টা কৰিম এবাৰ চেষ্টা কৰি চাম পাৰোঁ নে নোৱাৰোঁ ই শিকাই দিয়াৰ দৰেকৈ যদি পাৰোঁ চেষ্টা কৰিম আৰু
আপোনালোকে চাব পাৰে ই কম সময়ৰ ভিতৰতে বহুখিনি মুঠা কাটিবলৈ সক্ষম হ'ল। মই ভাবিছিলোঁ যে ইয়াৰ এক্সপিৰিয়েঞ্চ নাই, বহুত দিন পাহৰি গৈছে, কিন্তু নাই গাইছ, ইয়াৰ আগৰ ফৰ্মটো ঘূৰি আহিছে। ইয়াৰ চাব পাৰে কম সময়ৰ ভিতৰতে 4-5টা মুঠা কাটি পেলাই সম্পূৰ্ণ কৰিলে। এয়া আমাৰ ভাইজানৰ কৃতিত্ব। যিসকলে গাঁৱত থাকে সেইসকলে প্ৰায়ভাগেই জানেই, কিন্তু যিসকলে চহৰত থাকে সেইসকলে নাজানে, তেওঁলোকৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। এনেও গাঁৱৰ মানুহেও চাব পাৰে, মানে ভাল লাগে আৰু এই পৰিৱেশটো, যিহেতু খেতি আঘোণৰ বতৰ, পথাৰ সোণালী হৈ আছে, অলপ দেখুৱালোঁ, ভাল লাগে। এই ধানটো কি, ধানটোৰ নাম কি? এইটো ধান নাম হ'ল আইজোং ধান। আইজোং ধান কেনে হৈছে খেতি, কেনে বুলি ভাবা? গোটাই বয়া হোৱা নাই, ইমান ভালো হোৱা নাই। আচ্ছা, মিডিয়াম, ঠিকে আছে, ঠিকে আছে। খেতি ভাল হ'লে ভাল লাগে দিয়কচোন। ইমান কষ্ট কৰি কপালৰ ঘাম মাটিত পেলাই যিহেতু কষ্ট কৰি কৰে, খেতি অলপ ভাল হ'লে ভাল লাগে, সকলোৰে মনটো ভাল লাগে। আশা কৰোঁ এওঁলোকেও ভাল ধান পাওক, বছৰৰ কাৰণে চলি যাওক এই ধানেৰে, তাৰে আশা কৰিছোঁ। মই আৰু এটা প্ৰশ্ন কৰোঁ, মানে এই খেতি কৰোঁতে কিমানমান এনেই কষ্ট হ'ব পাৰে বা কিমানমান পইচা খৰচ হ'ব পাৰে, কওকচোন অলপ। খেতি কৰাৰ কষ্টটো হ'বই, এইটো ৰ'দ বৰষুণ নেওচি খেতি কৰিব লাগে, খেতিত কষ্ট হ'বই আৰু। এই বছৰৰ ফলটো পোৱা যায় আৰু এই বছৰৰ কাৰণে কিনিব নালাগে, চাউল কিনিব নালাগে, কষ্টৰ ফল খেতি পালি ভাল লাগে আৰু, ভাল লাগে। সেইটো গাইছ, মই সেই কথাটোৱে ক'লোঁ। হয়, কষ্ট বুলি ভাবা নাযায়, যেতিয়া ফলটো ভাল পোৱা যায়, সেই কথাটোৱে গাইছ। হয় হয়, হয়, কষ্ট হয়, কিন্তু মই নিজেই গম পাইছোঁ, যিহেতু যোৱা বছৰ আহিছিলোঁ বা আমাৰো আগতে খেতি আছিল, কৈ আছোঁ মই, বাৰে বাৰে কৈ আছোঁ, মই আমাৰ ঘৰৰ কাষৰ সকলোৰে খেতি আছে, মই এই কষ্টটো দেখোঁ, সেইকাৰণে মই আপোনালোকক কৈছোঁ বহুত কষ্ট হয় বুলি। তথাপি যেতিয়া বছৰৰ মূৰত ফলটো পোৱা যায়, তেতিয়া ভাল লাগে, সকলোৰে ভাল লাগে। গাইছ, আজি এই পথাৰত আহি মোৰ আৰু এটা কথা মনত পৰি গ'ল। যেতিয়া আমি সৰু আছিলোঁ, তেতিয়া এই যে পথাৰত সি বুলি কয়, সি বুটলিবলৈ গৈছিলোঁ, সেই কথাবিলাক মনত পৰি গ'ল। মই সি কাক বোলে, মই আপোনালোকক দেখুৱাই আছোঁ, 1 মিনিট দেখুৱাই আছোঁ। সি আপোনালোকে এইবোৰ ধান দেখিছেনে, এই যে পৰি গৈছে, এই পৰি যোৱা ধানবিলাকক কি বোলে, সি বোলে। এই সি আমি সৰু থাকোঁতে বুটলিবলৈ আহিছিলোঁ, এই এনেকৈ যেতিয়া পথাৰৰ পৰা এই ধানবিলাক, এই মুঠিবিলাক লৈ যায়, ডাঙৰি কৰি লৈ যায়, তেতিয়া আমি সি বুটলিবলৈ আহিছিলোঁ, সেই কথাবিলাক মনত পৰি গ'ল। চাব পাৰে ইয়াৰ মাজে মাজে সি অকণমান অলপ থাকি যায়, সেইবিলাক আমি বুটলিবলৈ আহিছিলোঁ। এই গাঁৱত যিসকলে থাকে সেইসকলে গমেই পাব। গাইছ, সি ধান কাটি আছে আৰু অলপমান বাকী। ময়ো এবাৰ ট্ৰাই কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ, কাচিয়ে হাত কাটিব বুলি ভয় লাগে, গতিকে ভিডিঅ' চিডিঅ' নকৰিলোঁ। এতিয়া যাওঁ, এই ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল ক'ব, নিশ্চয় আপোনালোকে ভাল পাব। যিসকলে চহৰত থাকে সেইসকলৰ কাৰণে এই ভিডিঅ'টো বিশেষভাৱে ভাল পাব, আৰু গাঁৱৰ মানুহে চাব পাৰে। বাকী আজি ভিডিঅ'টো এইখিনি আছিল, আজিলৈ এৰিছোঁ, সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।